নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই দেখাম যে আপোনালোকে কেনেকৈ 30 টকা কেশবেক পাব আপোনাৰ পেটিএম ৱালেটত ফ্ৰীতে মোবাইল ৰিচাৰ্জ কৰিলে। সো ইয়াতে চাওক পেটিএমত গ'লে ইয়াতে চাওক 30 रुपीज কেশবেক বুলি লিখা আছে প্ৰমো কোডত। ক্লিক কৰি দিব এই দেখতে। ক্লিক কৰাৰ লগে লগে চাব ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব ওপৰতে যোনটো মোবাইল আপুনি ৰিচাৰ্জ কৰিব বিচাৰে 30 টকা। সো মই মোৰ মোবাইল নাম্বাৰটো দি দিছো। সো ইয়াতে 30 টকা দি দিব আপোনাৰ ৰিচাৰ্জ যিমান কৰিব বিচাৰে। তাৰপিছত তলত আহি যাব 30 টকা দিলো, তলত আহিব প্ৰসিড টু ৰিচাৰ্জ আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তলত চাওক নীলা ৰঙৰ হেভ এ প্ৰমো কোড বুলি লিখা আছে, তাতে ক্লিক কৰি দিয়ক। তাৰপিছত ওপৰত চাওক গ্ৰেব 30 বুলি এটা প্ৰমো কোড আছে, গ্ৰেব 30, তাতে এপ্লাইত ক্লিক কৰি দিব। তাৰপিছত এপ্লাইত ক্লিক কৰাৰ লগে লগে এপ্লাইং হৈ যাব। তাৰপিছত ইয়াতে চাওক তলত লিখা আছে গ্ৰেব 30 হালধীয়া ৰঙৰ, ইয়াতে লিখা আছে যে যাৰ যাৰ কেৱাইচি হোৱা নাই সিহঁতে পেমেন্টটো পাব আৰু যাৰ যাৰ কেৱাইচি হৈ গৈছে সিহঁতে নাপাব। সো এই দেখতে এইখিনি লিখা আছে। তাৰপিছত কেৱাইচি যাৰ যাৰ হৈছে সিহঁতেও পাব পাৰে, ঠিক আছে। তাৰপিছত ইয়াতে ক্লিক কৰি দিব প্ৰসিড টু পে। তাৰপিছত মনত ৰাখিব আপোনাৰ পেটিএম ৱালেটত 30 টকা থাকিব লাগিব, কিন্তু মিনিমাম 30 টকা আপুনি ৰিচাৰ্জ কৰিব লাগিব, তেন্তে কেশবেক পাব। তাৰপিছত লগইন সিকিউৰলি কৰি দিব। কৰাৰ লগে লগে প্ৰসেসিং হৈ আছে। মোৰ আগতে 42 रुपीज আছিল একাউণ্টত পেটিএম ৱালেটত। তাৰপিছত ইয়াতে এটো প্ৰসেসিং হৈ আছে ৰিচাৰ্জটো। সো ইয়াতে চাওক মেছেজ আহি গৈছে ওপৰত মোৰ মোবাইল ৰিচাৰ্জ হৈ গৈছে, সাকসেসফুল 30 रुपीज দেখাই দিছে। আৰু ইয়াতে চাওক হৈ গ'ল মোৰ ৰিচাৰ্জ। সো এতিয়া আমি যাম আমাৰ ৱালেটত, পেটিএম ৱালেট কিমান আছে মই আপোনালোকক দেখাই দিম। সৰি এটো কেশবেক ফাউন্ড দেখাই আছে, কিবা কিবি কেশবেক থাকে আৰু ইয়াতে 7 পে 11 ইউপিআই অফাৰ ইয়াতে থাকে আৰু এইবিলাক মই মোৰ পাসবুকত যাও দেখাই দিও। মোৰ চাক 40 रुपीज আছে পেটিএম ৱালেটত, চাব পাৰিছে। মই 40 रुपीज আছিল, মই 30 रुपीज ৰিচাৰ্জ কৰিলো মোবাইল এটা, আৰু ইয়াতে কেশবেক পাইছো নে মই আপোনাক দেখাই দিও। ইয়াতে চাক ৱালেটত গলো, ইয়াত চাক ওপৰত চাক কেশবেক ৰিসিভ ফ্ৰম পেটিএম, চাক প্লাস 30 रुपीज দেখাই দিছে আৰু তলতে আছে -30 रुपीज। -30 रुपीज দেখাইছে কাৰণ মই মোবাইলটো ৰিচাৰ্জ কৰিছিলো, আৰু প্লাস 30 रुपीज দেখাইছে কাৰণ মই কেশবেকটো পাই গৈছো প্ৰমো কোড দি কেনে। সো ফ্ৰেন্ডস, আপোনালোকে যদি এই প্ৰমো কোডটো ইউজ কৰিব বিচাৰে তেন্তে ভিডিওটো ভালকে চাই থাকক, মানে ভালকে চাই লওক। চোৱাৰ লগে লগে আপুনি 30 টকা মিনিমাম মোবাইল ৰিচাৰ্জ কৰক আৰু আপোনাৰ কেশবেক পাই যাব 30 টকা। সো যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব, শেয়াৰ কৰিব, তলত কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো টিপি দিব। সো আজিৰ কাৰণে ইমানে, ধন্যবাদ।